হেল্ল' ভিউৱাৰ্ছ, আজি গোসাঁইঘৰত মই যে কৈছিলোঁ শৰাই ভাগ দিম বুলি, এয়া আমাৰ পুৰণি গোসাঁইঘৰ শিৱ মন্দিৰ। আচলতে এই শিৱ মন্দিৰ এয়া চাওকচোন, মই ফালৰ পৰা দিছোঁ বাৰু, চাকি জ্বলি আছে সেইবাবে সন্মুখলৈ যোৱা নাই। আৰু এইফালে এয়া প্ৰসাদ ৰেডি হৈ আছে, সেইফালে প্ৰসাদৰ কাম হৈ গৈছে। অকণমান সময় থৈছোঁ আৰু তাৰপিছত শৰাই ভাঙিম। খুবেই ভাল লাগে এনেকৈ শৰাই এখন দিলে, শাওণ মাহত বিশেষকৈ। ইয়াৰ ওপৰত বেলপাত আৰু প্ৰসাদৰ মাজত ডালিম দিলে খুব ভাল লাগে, হয়নে? আপোনালোকে বাৰু দিয়েনে? প্ৰসাদ দেখিবও ভাল লাগে আৰু খাবলৈও ভাল লাগে, এনেকৈ প্ৰসাদৰ লগত ডালিম একেলগে সানি দিলে। আৰু এয়া কাঠত আমাৰ এজন ষ্টুডেণ্টে বনাই দিছিলে, ইমান ধুনীয়াকৈ বনাই দিছে। তেওঁ খুব ধুনীয়াকৈ এইবোৰ কাম জানে আৰু অশেষ ধন্যবাদ দিছে। তুমি ইমান ধুনীয়াকৈ মোক এইটো গিফ্ট দিলা। আজি মই সকলোৰে লগত এই ফটোখন শ্বেয়াৰ কৰিব পাৰিছোঁ শিৱ বাবাৰ। খুব ভাল লাগিছে। আৰু তেওঁ দিয়াৰ পিছত আমি এইখন গোসাঁইঘৰতে প্ৰতিষ্ঠা কৰিছিলোঁ। এয়া গণেশ বাবা আৰু এয়া শিৱলিংগ। কামাখ্যা যাওঁতে মই কামাখ্যাৰ পৰা আনিছিলোঁ। সিফালে আমাৰ শিৱলিংগ আছে আৰু ইয়াত বিশ্বকৰ্মা মূৰ্তি থাকে। ইয়াত মানে আমাৰ বিশ্বকৰ্মা পূজা কৰা হয় ঘৰত প্ৰতি বছৰে। তেতিয়া নতুন মূৰ্তি আনিলে এইজনা মূৰ্তি তেতিয়া বাহিৰত থোৱা হয় আৰু গছৰ তলত একেবাৰে বাহিৰত মানে থৈ দিব বেয়া লাগে। এদিন পূজা কৰি তাৰপিছত আকৌ উটুৱাই দিবলৈ আমাৰ বেয়া লাগে। সেইকাৰণে গোটেই বছৰ মায়ে পূজাই কৰি থাকে। তাৰপিছত নতুনকৈ যেতিয়া আকৌ পূজা হয় তেতিয়া নতুন মূৰ্তি আনিলে এইভাগ বাহিৰত আমাৰ চোতালতে আৰু বাহিৰতে থৈ দিয়ে। আৰু এয়া শিৱলিংগ চিমেণ্ট দি বনাই লোৱা হৈছে। এইফালে থাপনা আছে আৰু এইফালে পুথি থৈ দিয়া হৈছে। এয়া আমাৰ সৰু ভকত দুইজনে সেৱা কৰিছে। নমঃ শিৱায়। নমঃ শিৱায়। সেৱা কৰি আহা, সেইফালে সেৱা কৰি আহা। শিৱ মন্দিৰৰ গোটেই ভাগেই দেখুৱাই দিছোঁ। এইফালে পুৰণা শিৱ ফটোবোৰ আছে। এইফালে আচলতে ফটোবোৰ পুৰণা হ'ল বুলি পেলাই দিবও বেয়া লাগে, সেইবাবে এনেকৈয়ে আছে মন্দিৰৰ ভিতৰতে। সদায় পূজা কৰি থকা হয়েই। আৰু এইটো পুৰণা চাকি ষ্টেণ্ড আছিলে গছা, বহুত সৰহকৈ দিলে ভাল লাগে উঠাই দিব, কিন্তু এতিয়া পুৰণা হৈছে মায়ে নিদিয়ে, তাতে দি দিয়ে একেলগে। আৰু এইবোৰ চব বস্তু ইয়াতে সজাই থোৱা হৈছে। এইফালে এইবোৰ চব ষ্টক বস্তু সজাই থোৱা হৈছে এনেকৈ। এয়া প্ৰসাদ হৈ গ'ল আৰু এনেকুৱা এখন প্ৰসাদ খাবলৈ খুবেই মন যায়, নহয়নে? ইমান ভাল লাগে এনেকুৱা নাৰিকল দিয়া প্ৰসাদবোৰ। আমাৰ সৰু ভকত কেইজনে সোৱাদ লাগিছে। এতিয়া আমাৰ খাই বৈ হ'ল। এইখিনি প্ৰসাদ এনেকৈ থৈ দিছোঁ। আমাৰ কেম্পাছৰ ভাড়াঘৰৰ ল'ৰা দুজনমান আছে, তেওঁলোকে অফিচত গ'ল, আহিলে খাব আৰু এইফালে এইখিনি থাকি গ'ল। বাৰু যিয়ে নহওক, এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।